Hello everyone, welcome back to my channel. This is Jamal. Guys, today I am not feeling well, even though I am shooting this video only for you. Aji Guwahati jabole ulaisu. Bhagin loratu jehetu bidekhor pora aji ahi ase. Tak pick up koribole goi asu. Etia Ruwarpar Sariali pora jatra arambho korisu. Baki khini apunalokok moi jiman paru share kori dekhom. Aru jodi particular kiba bisho pao tenehole nishchoy apnalokok moi share kori. So stay connected. Good morning, nice to meet you. যাত্ৰাটো আৰম্ভ কৰিম গুৱাহাটীলৈ বুলু আমাৰ ৰুৱাপাৰৰ ফেমাস পান দোকান সাইদুল আলমৰ পান দোকান আপোনালোকৰ চিনাকি খুব ফেমাস পান দোকান ইয়াৰ পৰা বুলু পান এটা খাই যাওঁ যাত্ৰাটো নিশ্চয় ভাল লাগিব দেই হেল্ল' এভৰিৱান যেটো মই কৈছিলো আপোনালোকক কেনেকৈ যাওঁ যাত্ৰাটো গোটেইখিনিয়ে গুৱাহাটী যাত্ৰাটো আজি শ্বেয়াৰ কৰিম আপোনালোকৰ এয়া মোৰ লগত আছে মোৰ অত্যন্ত মৰমৰ মামা মিষ্টাৰ মুজিবুৰ ৰহমান তেখেতৰ আৰ্টিকা গাড়ীখনত গৈ আছোঁ তেখেতক সবে ভালদৰে চিনি পায় আপোনালোকে মোৰ অত্যন্ত মৰমৰ মামা পিছফালৰ সিটত বহি আছে এইকেইজন ব্যক্তি আপোনালোকৰ সবৰে পৰিচিত মিষ্টাৰ ফখৰুল মিষ্টাৰ নজমুল কনমানি মাইনাটো লগত লৈ আনিছোঁ বাহাৰত কলৈ যাবা গুৱাহাটী যাবা আৰু এতিয়া দেখিছে আপুনি কোন বহি আছে পিছফালে মোৰ বিন্তি একেবাৰে গোটেই প্ৰিপাৰেশ্যন কৰি আহিছে কাৰণ আজি যেহেতু শুক্ৰবাৰ জুম্মাৰ নামাজ আমি ইনশাল্লাহ জুম্মাৰ নামাজটো ৰহা পঢ়িম বুলি ভাবি আছোঁ দেখা যাওকচোন বাকী কি হয় আমাৰ বহুত হাই ফাই ড্ৰাইভিং কৰি আছে একেবাৰে বহুত স্পীডত গোটেই গাড়ীখিনি একেবাৰে অভাৰটেকিং কৰি গৈ আছোঁ আৰু ফাইনালি আমি এতিয়া আহি পালোঁ ৰহা পাৰ হৈ পেলাই এখন জামি মছজিদ বহুত ধুনীয়া মছজিদ এখন একেবাৰে ৰাস্তাৰ কাষতে ইয়াতে আমি গাড়ীখন পাৰ্কিং কৰাৰ সুবিধাও আছে গাড়ীখন পাৰ্কিং কৰি ইয়াতে জুম্মাৰ নামাজ আদায় কৰি ল'ম তাৰপিছত কি হয় আগলৈ মই দেখুৱাই আছোঁ সেয়া চাওক কি ধুনীয়া এখন মছজিদ আৰু এইখন মছজিদতে আজি জুম্মাৰ নামাজটো পঢ়া হ'ব প্ৰিয় ভিউৱাৰ্ছ এতিয়া সময় দুপৰীয়া 1:15 আমাৰ জুম্মাৰ নামাজ শেষ হৈ গ'ল আকৌ গুৱাহাটী অভিমুখে আমি ৰাওনা হ'লোঁ তো বলক গুৱাহাটী অভিমুখে গৈ থাকোঁ এয়া আমি বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ একে ঠিক ফ্ৰণ্টত আছোঁ ইয়াৰ পৰা আৰু এয়াৰপোৰ্ট পাবলৈ বেছি সময় নালাগে তো বলক গুৱাহাটী এয়াৰপোৰ্ট guys, as you can see, এতিয়া আমি এয়ারপোর্টৰ পৰা মুস্তাকক পিক আপ কৰিলোঁ
সময়ো একেবাৰে কমি গ'ল যিহেতুকে আমি গুৱাহাটীৰ বিভিন্ন স্থানলৈ যোৱাৰ এটা আশা আছিলে কিন্তু যাব পৰা নাই আৰু মই ভাবিছিলোঁ যদি কিছুমান পাৰ্টিকুলাৰ প্লেচত যোৱাহেঁতেন তেনেহ'লে নিশ্চয় আপোনালোকক বহুত বস্তু শ্বেয়াৰ কৰিলোহেঁতেন কিন্তু আমি ট্ৰাফিক জামত সোমাই যোৱাৰ কাৰণে আমাৰ সময় অলৰেডি ইয়াতেই লেট হৈ গ'ল জাষ্ট গ'লোঁ আমিও গৈ পালোঁ এইপিনে ভাগিনো আহি ওলাই গ'ল এয়াৰপৰ্টৰ বাহিৰত এক্সিট হৈ গ'ল আৰু পটককৈ উঠাই দিলোঁ লৈ পেলাই গুচি আহিলোঁ আৰু এতিয়া সন্ধিয়া হ'ব সময় হ'ল গ'ল প্ৰায় আৰু কিনো দেখুৱাম কেমেৰা মানে ভাল নহ'ব সেইকাৰণে এতিয়া আমি বৰ্তমানে অন দ্য ৱে টু হোম আমি ঘৰলৈ বেক হৈ আছোঁ এয়া চাওক আমাৰ গোটেই মানুহখিনি কেনেকৈ বহি আছে একেবাৰে মানে পুৰা নিশ্চিত বাপৰে আমাৰ কোৱালিটি দেখিছেনে নাই এইটো একেবাৰে চশমা লগাই মানে হেৰি হৈ আছে হানি সিং ন হানি সিং প্ৰিয় ভিউৱাৰ্ছ এতিয়া একেবাৰে ফাইনেল যিখিনি মানে আজি 2.5 বছৰ পিছত ল'ৰাটো ঘৰলৈ উভতিছে ঘৰৰ মানুহখিনিয়ে বাট চাই আছিলে আৰু ল'ৰাটো 2.5 বছৰ পাছত আহি পেলাই যেতিয়া প্ৰথম নিজৰ ফেমিলি মেম্বাৰ্ছখিনিক লগ পায় ভাবি চাওকচোন কেনেকুৱা ইম'চনেল হ'ব পাৰে আপুনিও যদি বাহিৰত থাকে নিশ্চয় আপুনিও ইম'চনেল হ'ব আৰু দৃশ্যখিনি দেখি মই নিজে ইম'চনেল হৈ গ'লোঁ সেয়েহে মই এই বস্তুখিনি গোটেইখিনি মই একেবাৰে কেমেৰাত বন্দী কৰি দিছোঁ যাতে ভৱিষ্যতলৈ কেতিয়াবা ময়ো দেখিব পাৰিম আৰু বোলো কেনেকুৱা ইম'চনেল মমেণ্টটো আত্মীয় স্বজনৰ সৈতে মস্তাকৰ এতিয়া মুলাকাত হৈছে প্ৰায় 2.5 বছৰ পাছত গোটেই দৃশ্যখিনি মই দেখুৱাই দিলোঁ Okay guys, see you in the next video. Till then, keep watching and have fun. Thank you.